ভৰ দুপৰত মাৰ যোৱা সূৰ্যৰ পোহৰ। কবি নবীন কোঁৱৰ। বুকুত অসহ্য বেদনা, বাহ্যিক আঘাতৰ নহয় প্ৰকাশ। দৈহিক দুৰ্বলতাৰো নাই নিদৰ্শন। উপলব্ধিলো হঠাৎ ভেলা অগ্ৰসৰ তৰিক চেৰাই নামিল কালান্তক অমানিশা। নিমাখিত জনৈক কিয় হয় হতভগা? দৰ্শনৰ শিৰচ্ছেদ আৰ্যকুলৰ কালজয়ী সভ্যতাৰ অপূৰ্ব আদৰ্শ বাল্মীকি দ্বৈপায়ন কৈটিল্যহঁতৰ। জাতিকুল ধ্বংসী দিলে আহুতি নৰমেধ যজ্ঞৰ লাগনি সমাধি। সতিনীৰ যাত্ৰাভংগ নাক কাটি নিজৰ কৃষ্ণৰ সাফল্য দুৰ্যোধনৰ উৰুভংগত। কবি নবীন চন্দ্ৰ কোঁৱৰ।